বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে গোটেই BTC অঞ্চলতে শিক্ষাৰ ক্ষেত্ৰত এক নৱ বিপ্লৱ আনিব, নৱজাগৰণ আনিব। কিন্তু আপুনি এই অঞ্চলটো BTCৰ মাননীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া গৃহ সমষ্টি, প্ৰমোদ বড়ো ডাঙৰীয়া গৃহ সমষ্টিত এনেকুৱা কেইবাখনো প্ৰাথমিক বিদ্যালয় আছে য'ত শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষকে কিন্তু পাঠদান কৰি থাকিব লগা ব্যৱস্থা হৈছে। বিদ্যালয় গৃহবোৰ জৰাজীৰ্ণ হৈ গৈছে। আজি গোটেই অসমতে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক অসম চৰকাৰে নিযুক্তি দিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। কিন্তু তাৰ সমান্তৰালভাৱে আজি BTC অঞ্চলত তথা BTR অঞ্চলত যিখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল, যিখিনি প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেওঁ আজি পালন কৰা নাই। যাৰ বিনিময়ত আজি আমি দেখিবলৈ পাইছোঁ BTCৰ বিভিন্নজন যোগ্য প্ৰাৰ্থী আজি BTCৰ বাহিৰলৈকে তেওঁলোকে চাকৰি সূত্ৰে গুচি যাব লগা হৈছে। BTCৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীখিনিক নিযুক্তি নিদিয়াৰ কাৰণে আজিৰ তাৰিখত বিশেষকৈ আমাৰ BTC অঞ্চলৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটো জয়ী হৈ গৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এটা হাত কৰজোৰ কৰি আহ্বান জনাইছোঁ। ডাঙৰ বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ডাঙৰ ব্যক্তিক মাতি আনি ডাঙৰ সভা অনুষ্ঠিত কৰিলেই সমাজ এখনৰ শৈক্ষিক সামাজিক উন্নয়ন নহয়। যদি তেওঁ সঁচাকৈ শৈক্ষিক সামাজিক দিশৰ উন্নয়ন কৰিব বিচাৰিছে, প্ৰথমে তেওঁ BTC অঞ্চলৰ যিখিনি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, সেই বিদ্যালয়সমূহত যথোপযুক্ত ধৰণে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ক, বিদ্যালয় গৃহসমূহৰ উন্নয়নৰ ব্যৱস্থা কৰক। আৰু তাৰ ক্ষেত্ৰত আমি ভাবোঁ, ABMCই ভাবোঁ BTCত যিখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আজিৰ তাৰিখত তেওঁলোকে দীৰ্ঘদিন ধৰি চাকৰিত নিযুক্তি দিয়াৰ দাবীত আন্দোলন কৰি আছে, তেওঁলোকৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই BTCৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহক অতি সোনকালে লিমিটেড টাইমৰ ভিতৰত তেওঁলোকক নিযুক্তি দি BTCৰ শিক্ষা ব্যৱস্থাটো ৰক্ষা কৰক। অন্যথা BTCৰ শিক্ষা ব্যৱস্থা কিন্তু আজি ধ্বংস হৈ গৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া কথা চকীৰ এটা, তেওঁ কথাৰে তেওঁ গোটেই শাসনভাৰ চলাব বিচাৰিছে। কিন্তু তেওঁৰ কথাবোৰ যে একোটা টেঙা বজাৰত যে সদায় নচলিব, এই কথা BTC ৰাইজে বুজি পাইছে। তেখেতে এই অঞ্চলৰ সমস্যাসমূহক লৈ বিভিন্ন প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ নামত এক সাংঘাতিক এটা বিগ জিৰ' BTCৰ ৰাইজক উপহাৰ দিলে। BTCৰ ৰাইজে বুটি উঠিছে। আমাৰ কথা স্পষ্ট, BTC অঞ্চলৰ সংখ্যালঘু জনগণৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ নিশ্চিতকৰণৰ দাবীত, শৈক্ষিক সামাজিক আৰ্থিক সাংস্কৃতিক ৰাজনৈতিক অধিকাৰৰ দাবীত আমাৰ ABMCৰ সংগ্ৰাম চলিছে আৰু চলিব। বিভিন্ন ৰাজনৈতিক শক্তিয়ে ABMCৰ সংগ্ৰামখন বাধা দিয়াৰ চেষ্টা কৰিছে যদিও আমি সেই বাধা অতিক্ৰমি এই অঞ্চলৰ সংখ্যালঘু জনগণৰ নিগৃহীত অধিকাৰ ৰক্ষাৰ বাবে নাগৰিকত্বৰ ভূমিৰ সমস্যাকে আদি কৰি ভূমিপট্টাৰ দাবীত আমাৰ সংগ্ৰাম কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি দিল্লীব্যাপী চলিছে আৰু চলিব। আঞ্চলিক ABMCৰ অন্তৰ্গত গুৱাহাটী শাখা সমিতিৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছিল। এই অধিৱেশনত মুকলি সভাত আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব, আমাৰ জিলা সমিতিৰ নেতৃত্ব আহি উপস্থিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ সৈতে মুকলি সভাত আমি কথা পাতিছোঁ। বিভিন্ন বিষয়ৰ ওপৰত আমাৰ আলোচনা হৈছে। ABMCৰ আগন্তুক দিনৰ কৰ্মসূচীত এই অঞ্চলৰ ৰাইজে সহায় সহযোগ বিগত দিনতো কৰি আহিছে, আগন্তুক দিনতো কৰি যাব। এই অঞ্চলৰ ৰাইজৰ সৈতে বিভিন্ন সমস্যা সন্দৰ্ভত আমি কথা পাতিছোঁ। এয়াই আজি সভাৰ মূল উদ্দেশ্য আছিলে। সংখ্যালঘু জনগণৰ আজিৰ তাৰিখত মূল সমস্যা বুলি ক'ব গ'লে আপোনাৰ নাগৰিকত্বক লৈ যি সমস্যাৰ সৃষ্টি হৈ আছে, ভূমিৰ অধিকাৰক লৈ যি সমস্যা হৈছে, সামগ্ৰিকভাৱে শৈক্ষিক সামাজিক আৰ্থিক সাংস্কৃতিক ৰাজনৈতিক সৰ্বদিশতে আজিৰ তাৰিখত অসমৰ সংখ্যালঘু মুছলমানসকলক বিশেষকৈ BJP আৰু RSS এক বৈষম্যমূলক আচৰণ কৰি থকা কিন্তু পৰিলক্ষিত হৈছে।